এতিয়া এইখিনি নিমখত বয়াই থৈছিলোঁ হৈ গ'ল এয়া আম এতিয়া মই এনেকুৱা ডাঙৰ চালনী এখনত আপোনাৰ এনেকৈ উলিয়াই দিব এইখিনি এতিয়া ৰ'দত দিম এনেকৈ আপোনালোকে আমখিনি এডোখৰ কেনেকৈ ল'ব তেতিয়া ইয়াৰ যি পানী থাকে শুকাই যাব এতিয়া আমি এইখিনি ৰ'দত দিমগৈ এইটো ইয়াত দিলোঁ ৰেড চিলি হালধি জালুক গুড়ি নিমখ অলপ আৰু মিঠাতেল অলপ এতিয়া এইখিনি সানি ল'ম সানি পিনে 3 দিনমান ৰ'দত দিম হাতে কিন্তু কেতিয়াও আচাৰ চুব নালাগে হাতে চুলে আচাৰ সোনকালে বেয়া হয় বুলি কয় মিক্স কৰিব আপোনালোকে এনেকৈ সদায় ৰ'দত দিব 3 দিন 4 দিনমান এনেকৈ সানি সানি সদায় মিক্স কৰি আপুনি ৰ'দত দিব তাৰপিছত 3 দিনমান দিব যেতিয়া আমে তেলটো ইয়াৰ শুহি ল'ব তাৰপিছত আপোনালোকে বয়ামত ভৰাই দিব তেতিয়া আপোনালোকৰ মিঠাতেল ধেৰ নভৰালো হৈ যায় এনেকৈ থৈ দিলে আপোনাৰ আচাৰ ভেঁকুৰি নাযায় এয়া 3 দিন শুকোৱাৰ পিছত আমখিনি এই ধৰণে হ'ল চব কি ধুনীয়া হ'ল ইয়াতে তেলখিনি মই দি ৰ'দতে শুকুৱালোঁ 3 দিন তেলে চালে গৰম কৰিলোঁ আৰু এতিয়া এই বয়ামটোত মই ভৰাই আছোঁ এয়া এইটো মই ধুনীয়াকৈ ধুই মেলি ইয়াক মই ৰ'দত শুকুৱাই ল'লোঁ পানী নথকাকৈ এইখিনি এতিয়া আচাৰখিনি ইয়াত মই ভৰাই দিম চব কি ধুনীয়া কালাৰ উঠিছে এয়া আপোনালোকে এই ধৰণে থ'ব আপোনালোকে তেল সৰহকৈ নিদিলেও হ'ব যিখিনি মোক দেখিছে এইখিনি অকল সানিব পৰাকৈ মই তেলখিনি অকল সানি থাকোঁতে যেন তিতে আমখিনি সিমানটোৱে দিছোঁ মই চব আপোনালোকে ধৰিব পাৰিবই আমখিনিত কিমান তেল দিছোঁ আৰু এই ধৰণে আপোনালোকে 3 দিন এনেকৈ শুকুৱাব আমখিনি আৰু বয়ামত ভৰাই দিব আপোনালোকে চাব এই আমখিনি কেতিয়াও নেভেঁকুৰে আৰু তেলো বেছি নালাগে সকলোৱে এই আমখিনি খাব পাৰিব সেইকাৰণে মই এতিয়া আমখিনি ভৰাই লওঁ